নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আমি প্ৰায় সকলোৱে কেতিয়াবা নহয় কেতিয়াবা টকা পইচাৰ অসুবিধাৰ সন্মুখীন হৈছোঁ, বা আমি প্ৰায় বাতৰি কাকত বা টিভিত আমাৰ ওচৰে পাঁজৰে আৰ্থিক দৈন্যতাৰ সন্মুখীন হোৱা বিভিন্ন মানুহ দেখিছোঁ। বন্ধু বান্ধৱীসকল, এই সকলোবোৰ দেখি আপোনালোকৰ মনলৈ এইটো প্ৰশ্ন নাহেনে যে চৰকাৰে এগালমান পইচা বনাই দুখীয়া মানুহবোৰক বিলাই নিদিয়ে কিয়? সঁচাকৈ চৰকাৰে এগালমান নোট ছপা কৰি দৰিদ্ৰতা দূৰ কৰিব পাৰিবনে? আহকচোন আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আমি জানিবলৈ চেষ্টা কৰোঁ। বন্ধু বান্ধৱীসকল, ধৰি লওক এখন দেশত দুজন মানুহ আছে আৰু প্ৰত্যেকৰে হাততে 50 টকাকৈ আছে। ধৰি লওক চাউল, চেনি বা দালি কিবা এটা সামগ্ৰী 2 কেজি আছে। এতিয়া 50 টকাকৈ দি দুয়োজনে 1 কেজিকৈ চাউল বা দাইল কিনিব। যদি চৰকাৰে এগালমান নোট ছপা কৰিলে আৰু ধৰি লওক দুয়োৰে হাতত বৰ্তমান 500 টকাকৈ আছে, কিন্তু চাউল বা দাইল সেই যি সামগ্ৰী আছিল সেই সামগ্ৰী 2 কেজিয়ে হৈ আছে। এতিয়া সেই 2 কেজি চাউল বা দালিৰ মূল্যটো বৃদ্ধি পাব, অৰ্থাৎ মূল্য বৃদ্ধি হ'ব। আৰু মূল্য বৃদ্ধি হোৱাৰ লগে লগে এক অৰ্থনৈতিক মন্দাৱস্থাৰ সৃষ্টি হ'ব। গতিকে এখন দেশত যিমান সামগ্ৰী উৎপাদন হ'ব বা মজুত থাকিব, সিমানখিনি সামগ্ৰী কিনা বেচা বা আদান প্ৰদান কৰিব পৰাকৈহে চৰকাৰে নোট ছপা কৰিব। অৰ্থাৎ দেশ এখনৰ মুঠ উৎপাদনৰ লগত সংগতি ৰাখিহে নোট ছপা কৰাটো সম্ভৱ। যদি তেনে নকৰে তেন্তে অৰ্থনৈতিক দুৰৱস্থাৰ সৃষ্টি হ'ব। সেইবাবে চৰকাৰে অসীমিত পৰিমাণৰ মুদ্ৰা বা এগালমান নোট ছপা কৰিব নোৱাৰে। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আছিল ইমানেই। যদি আপোনালোকৰ দৰকাৰী বুলি ভাবিছে তেন্তে ভিডিঅ'টো লাইক কৰিব আৰু এটা শ্বেয়াৰ কৰিব। ধন্যবাদ।